Hey guys, good morning. Welcome to my new vlog. এতিয়া বৰ্তমান আছো আমি খানাপাৰাত আছো আৰু খানাপাৰাৰ পৰা আজি গৈ আছো গাইস। ক'ত গৈ আছো এটো বাৰু বিটুপন্দাই ক'ব। ইফালে বিটুপন্দা আছে আজি। বিটুপন্দা আমি আজি ক'ত গৈ আছো? আমি গৈ আছো আজি সোণাপুৰৰ দিচাং ৰিজৰ্টত আৰু তাত এটা ইভেন্ট এটা আছে আৰু ইভেন্টৰ লগত মই অলপ জড়িত আছো। আচ্ছা, তো আমি এতিয়া দিচাং ৰিজৰ্ট গৈ পেলাই কি ইভেন্ট হয় কি হয় গোটেইখিনি আমি তাত গৈ পেলাই আপোনালোকক কৈ আছো। তো গাইস আমি দিচাং ৰিজৰ্টত গৈ আছো। বিটুপন্দা এইমাত্ৰ ক'লে তো যোনে আজিলৈকে দিচাং ৰিজৰ্টত গৈ পোৱা নাই সিহঁতক অকণমান দিচাং ৰিজৰ্টখন ভালকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। বহুত দিনৰ পিছত লগ পালোঁ, ভালনে? যদি ৰখবা লাগে তাতে যাই পাৰ পিছত চাহটো খাওঁ ন গাইছ। এই প্ৰাণীটোৱে বহুত লেট কৰিলে, ইয়াৰ কাৰণে আমি 1 ঘণ্টা ৰখিব লগা হয়। মৰ্ণিং আহিছোঁতো, ভোক লাগি আছে। ইয়াতে হোটেল এখনত পুৰি চব্জি খাই লওঁ। ইয়াৰ বেক চাইডে হোটেলখন দেখা পাইছে আপোনালোকে। গৰম গৰম পুৰি চব্জি খাই আছোঁ এতিয়া আমি। এয়া বিটুপন্দা, এই মোবাইল বাদ দিয়া, তুমি খোৱা। মাৰি লওঁ আগতে 9 ছেকেণ্ড। আজিৰ পৰা হিৰ' হৈ আছে দেই, ছানগ্লাছৰ কামোৰ নে? ফাইনেলি গাইছ দিচাং ৰিজৰ্ট পাই গ'লোঁ। এই বিটুপন্দা কেনাই মজা হাঁহিছা, মজা মানে ল'ৰাৰ হাঁহি। দিচাং ৰিজৰ্টত মানে ইভেণ্ট পাতি কেনে ল'ৰাৰ হাঁহি। তো গাইছ এয়া হ'ল দিচাং ৰিজৰ্টৰ আমি চাইনবোৰ্ড পাই গ'লোঁ আৰু সেই বেক চাইডে দিচাং ৰিজৰ্ট। আৰু এই কণ কেনাই ফটোগ্ৰাফাৰ আমাৰ এয়া মেইন ফটোগ্ৰাফাৰ আজি দিচাং ৰিজৰ্টৰ ইভেণ্টৰ আৰু মেইন ফটোগ্ৰাফাৰ। তো আজি ফটো চটো কেনে উঠাবানে চালিয়া? তো গাইছ আমি এতিয়া ভিতৰলৈকে গৈ আছোঁ। পাৰ্কিঙত বাইক ৰাখি দিলোঁ আৰু আমি এতিয়া ইফালে যাম। ৰিজৰ্টৰ ভিতৰত সোমাই গ'লোঁ আৰু ৰিজৰ্টৰ ভিতৰত খোজকাঢ়ি আছোঁ। অলপ জেগাবোৰ চাই আছোঁ, ক'ত কি আছে আপোনালোকক দেখাই আছোঁ, দেখাই যাম, আপোনালোকে চাই থাকিব। ইফালে আছে গৰু গাড়ী, ইফালে আছে হেলিকপ্টাৰ আৰু ইফালে আছে জিৰাফ। চাওঁ ক'ত উঠো ভাবি আছোঁ। গাইছ এয়া হ'ল দিচাং ৰিজৰ্টৰ চুইমিং পুল আৰু এয়া হ'ল কণ আৰু বিটুপন্দাই পূৰা মজা লৈ আছে চুইমিং পুলত, মানে ৰিলচ বনাই আছে। তো গাইছ আহিছোঁ যেতিয়া অকণমান দিচাং ৰিজৰ্ট গোটেই A to Z আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। মানে ফাৰ্ষ্ট টাইম আহিছোঁতো, সেই গতিকে মানে ক'ত কি আছে পাত্তাই পোৱা নাই। তো সেয়া আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আৰু ক'ত কি আছে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু গাইছ ইফালে বোলে কিবা শান্তি প্লেচ আছে। এয়া আমি এতিয়া শান্তি প্লেচত অলপ শান্তি লৈ আছোঁ, বিটুপন্দা আৰু মই। ইভেণ্টটো ষ্টাৰ্ট হ'বৰ কাৰণে অলপ টাইম আছে, সেই গতিকে অকণমান শান্তি প্লেচত সোমাই গ'লোঁ, শান্তি লৈ আছোঁ। গাইছ ইয়াৰে ৰিজৰ্টৰ ভিতৰত এটা সুন্দৰ শিৱ মন্দিৰো আছে। গাইছ এইটো হৰ হৰ মহাদেৱ। তো গাইছ মাই গড, বহুত টাইম ৱেইট কৰি বাহিৰত ফাইনেলি ৰুম দি দিলে আমাক থাকিবৰ কাৰণে। আৰু এয়া চাওক আমাৰ আজিৰ কাৰণে এইটো ৰুম। ঐ বা কেনে আৰাম হে গাইছ বিছনাখন। ফটোগ্ৰাফাৰ এইটো বেলেগ টাইপত শুই আছে দেখোন, চশমাযোৰ খুলি খোৱা। ঐ ইফালে আছে বিটুপন্দা শুই আছে, পূৰা দুয়োটাই চশমা পিন্ধি আছে। আমাক আজিৰ কাৰণে এইটো ৰুমটো দিলে আৰু। তো লাইট চাইট নাই, অলপ আন্ধাৰ হৈ আছে। আৰু ইফালে বাথৰুম আছে, ইফালে হ'ল ক'ত গ'ল, এইটো হ'ল বাথৰুম। চাওক, তো ইফালে এখন গ্লাছ দিছে। তো আজি গোটেই মানে দিনটো মানে ইভিনিংলৈকে ৰাতিলৈকে এই ৰুমটোতে থাকিব লাগিব আৰু ফ্ৰী টাইমত। তো চাওক এয়া ৰুমটো। ৱাও কেনে আৰাম হে বিছনাখন, ভাল লাগছে দে আৰু শুয়ে যাওঁ আৰু দে। এয়া হ'ল আমাৰ ফটোগ্ৰাফাৰ কণ পূৰা ৰেডি। গেট আপ মজা, বঢ়িয়া গেট আপ। চশমাযোৰ মাৰি ল। এতিয়াহে লাগিছে মেইন ফটোগ্ৰাফাৰ। তো গাইছ এতিয়া বিহু ডান্স আৰু ইয়াতে সম্বৰ্ধনা জনোৱা হ'ব, আপোনালোকক দেখাই আছোঁ মই। গাইছ এয়া বেক চাইডে দেখা পাইছে সম্বৰ্ধনা জনাই আছে চবকে, আৰু ভিডিঅ' কৰি আছোঁ মই তাৰ মাজতে। গাইছ এতিয়া হ'ব বিহু নাচ, আপোনালোকে চাবৰ কাৰণে ৰেডি হওক। বঢ়িয়া গাইছ, বঢ়িয়া।
বঢ়িয়া বঢ়িয়া দাদা সেয়া আপোনালোকে ক'ৰ পৰা আহিছে আমি ইয়াৰে সোণাপুৰতে হয় আপোনালোকৰ বিহু গ্ৰুপটোৰ নাম জোনবিৰি সংঘ বিহু আদল সোণাপুৰ আচ্ছা ঠিক আছে ভাল লাগিলে লগ পাই কেতিয়াবা আকৌ আশা কৰিছোঁ ঠিক আছে দিয়া তো গাইজ আমি এতিয়া খানা খাব বহি গৈছোঁ कौन फोटोग्राफर बिट्टू पंडा भैया कहाँ से हो असम का ही है ना रायगढ़ छत्तीसगढ़ अच्छा तो गाइस এতিয়া আমি খানা খাম আৰু খানা খাই আপোনালোকৰ ওচৰত আৰু ভিডিঅ' বনাম আপোনালোকে চাই থাকিব আমাৰ IMA টো হ'ল ইণ্ডিয়ান মুভাৰ্ছ এছ'চিয়েশ্যন আচ্ছা এইটো আমি অল ইণ্ডিয়াত ইণ্ডিভিজুৱেল অ'নাৰ্ছ অফ ট্ৰান্সপৰ্ট বেলেগ বেলেগ ট্ৰান্সপৰ্ট অল মানে চবে মিলি জুলি এটা এছ'চিয়েশ্যনৰ তলত এটা বেনাৰৰ তলত আমি কাম কৰি আছোঁ আমি মানে পেকাৰ্ছ এণ্ড মুভাৰ্ছ ইণ্ডাষ্ট্ৰীত মানে আমি এটা গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড এছ'চিয়েশ্যন এখন আছে সেইটো চবতকৈ পুৰণা আৰু চবতকৈ ডাঙৰ 195 মেম্বাৰ্ছ অল ইণ্ডিয়া আমাৰ মানে ষ্ট্ৰেংথ আছে আৰু আমি কভাৰ কৰোঁ মোটামুটি 1600+ চিটিজ কিমান বছৰ হ'ল এইটো হ'ল আমাৰ সেইটো 8th এনুৱেল কনফাৰেন্স হয় সেইটো আমাৰ 8th ইয়াৰ লাগিছে 8 বছৰ হ'ল এইটো আৰু আশা কৰিছোঁ আৰু আগবাঢ়ি থাকিব আৰু আমি মানে আমাৰ মেইন বেছিক কামটো হ'ল মানুহবিলাক যেতিয়া ঘৰটো শ্বিফ্ট কৰে এটা জেগাৰ পৰা বেলেগ জেগাত যায় ধৰক গুৱাহাটীৰ পৰা কোনোবাই শ্বিফ্ট কৰিছে দিল্লী যাব লাগে দিল্লীৰ বস্তুখিনি যিটো ঘৰৰ বস্তু পেক কৰি ধুনীয়াকৈ এটা ঘৰৰ পৰা দিল্লীত শ্বিফ্ট কৰি তেওঁ নতুন ঘৰত লগাই দিব লাগে এই জবটো আমাৰ মানুহবিলাকে কৰে আমাৰ টিমৰ কামটো সেইটোৱে ঠিক আছে দাদা তো গাইজ দাদাই ধুনীয়াকৈ IMA দাদাই কথাটো বুজাই ক'লে কথাবোৰ তো আপোনালোকে চাগে বুজি পালে এতিয়া পূৰা আন্ধাৰ হৈ গ'ল আমি ইয়াৰ পৰা যাব ওলাইছোঁ আৰু দিচাং ৰিজৰ্টৰ পৰা যিয়ে নহওক আজি আহি বহুত ভাল লাগিলে মই আহি পোৱা নাছিলোঁ বিট্টু পণ্ডাৰ কাৰণে ইয়াতে আজি আহি পালোঁ বিট্টু পণ্ডাই লৈ আহিলে মোক আজি ইয়াতে বিট্টু পণ্ডাই একচুৱেলি IMA যিটো কনফাৰেঞ্চ মিটিং এখন আছিলে ইয়াতে ইনভলভ আছিলে অকণমান মেনেজমেণ্ট আছিলে ইয়াতে কৰিছিলে সেই গতিকে বিট্টু পণ্ডাৰ লগত আহিলোঁ মই যিহেতু মই দিচাঙত আহি পোৱা নাছিলোঁ তো সেই গতিকে মই ঘূৰিলোঁ ইয়াতে আহিলোঁ ভাল লাগিলে বিট্টু পণ্ডাৰ প্ৰগ্ৰামতো মই এটেণ্ড থাকিলোঁ ভাল লাগিলে তো গাইজ আজি ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাই বাই গাইজ